ৰাতিপুৱাৰ চাহকাপ ভালদৰে নাখালে দিনটোৰ কাৰণে অশান্তি যেন লাগে। আৰু লগতে আছিলে এটা ডাঙৰ কঁঠাল। আপোনালোকৰ কঁঠাল শেষ হ'ল নাই? আমাৰ শেষেই হোৱা নাই। এইফালে আকৌ ৰুম চাফা কৰাৰ পৰ্বটো কৰি লওঁ বুলি ভাবিলোঁ। ইমানেই ধূলি আছিলে ৰুমটোত, চাফা কৰি ল'লোঁ। মোৰ জীৱনটো এই পুতলাজনীৰ ভাঙা মূৰটোৰ নিচিনাই হৈছে আৰু। জীৱনটো যেন ভাঙা ভাঙা হৈ আছে আৰু পিম্পলছো লগেৰা নাই প্লাছ। এইফালে এতিয়া পঢ়া টেবুলৰ ওচৰত আহি পিনে এইখন লেটকাই ল'লোঁ। নহ'লেতো সহজে অহাই নহয়। আৰু সৰস্বতীয়ে ভাবিছে তই এইখন লেটকায়ো তোৰ কাম নাই যদি তই নপঢ়ই। ভিতৰতে কেইডোখৰমান কেঁচা হালধি আছিলে। মই ভাবিলোঁ ৰ'দতে উলিয়াই দিওঁ, খাবৰ কাৰণে হ'ব। আইন এখন দেখিছিলোঁ নহয় ভাগা। এইখন কৰি ন বাটুলো গুটি এটা আহি বহুত দিনতে ভাঙিছিল। তো চেঞ্জ কৰি দিলে আৰু এতিয়া কালাৰ মেটচিং হোৱা নাই। ভগা আইনাত মুখ চাব নাপায় বুলি কয় নহয়। ছাইডতে ইমান বন দেখা নাই, তই ফুলজোপাহে খাব পাৰিছ যে। সেইবুলি কৈ এটকা দিলোঁ। আৰু এইফালে বন দেখিছে নহয়, বন মোৰ ফুলত আছে যেতিয়া তো তাই খাব আহিছে। তাকে বুলি মই এতিয়া ভিতৰত সোমোৱাই থৈ দিলোঁ। বহুত দিন ধৰি বাহিৰতে